স্বাগতম জনাইছো ইলেক্ট্ৰিকেল কনসেপ্টলৈ। আজি আমাৰ টপিক মটৰ জেনাৰেটৰৰ কিছুমান নোটস পইণ্ট ওয়াইজ আপোনাৰ প্ৰতিটো পইণ্টত এমসিকিউ থাকিব। এমসিকিউ ওয়াইজ নিদিওঁ, পইণ্ট ওয়াইজত দিম। পইণ্ট ওয়াইজত আমি পঢ়িলে আমাৰ মনতো থাকিব আৰু ভিডিও শৰ্ট হয়। বলক ভিডিও আৰম্ভ কৰাৰ আগতে নেক্সট টপিকটো আমি চাই লওঁ। আমাৰ নেক্সট টপিকটো কিহৰ ওপৰত হ'ব? ইলেক্ট্ৰিকেল ল ইউজ ফৰ ব্যৱহৃত বৈদ্যুতিক আইনৰ ওপৰত আমাৰ নেক্সট টপিকটো। বৈদ্যুতিক নিয়মে কেনেদৰে কাম কৰে, বৈদ্যুতিক নিয়মৰ পৰা কি কাম কৰিব পাৰি, কোনটো বৈদ্যুতিক নিয়মৰ পৰা কোনটো কাম কৰা হয়, সেই তেনেকুৱা সকলো বৈদ্যুতিক নিয়মৰ পৰা কি কি কাম কৰা হয় আমি নেক্সট টপিকত আলোচনা কৰিম নেক্সট ভিডিঅ'ত। এই টপিকটো চাবলৈ নাপাহৰিব, অতি গুৰুত্বপূৰ্ণ টপিক। বলক পলম নকৰাকৈ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। মটৰ জেনাৰেটৰ নাম্বাৰ 1, the single loop coil be connected to number of copper brass ring is called slip ring. এটা পইণ্টত আপোনাৰ এটা এমসিকিউ সোমাই আছে, ইম্পৰ্টেণ্ট টপিক হয়, আপোনালোকে ভালদৰে চাই ল'ব। coil shaft and slip ring is called armature. coil shaft আৰু slip ring এই তিনিটা কম্বিনেশ্যনক আৰ্মেচাৰ বুলি কোৱা হয়। নাম্বাৰ 3, number of slip ring is called commutator. slip ringৰ গ্ৰুপক commutator বুলি কোৱা হয়। A carbon brush is a shading contact used to transmit electric current from a static to a rotating part of a motor or generator. কাৰ্বন ব্ৰাছৰ কামটোৰ কথাটো কৈছে ইয়াত। কাৰ্বন ব্ৰাছ মেড অফ এ কাৰ্বন এণ্ড গ্ৰাফিক মেটেৰিয়েলছৰ দ্বাৰা কাৰ্বন ব্ৰাছ তৈয়াৰ কৰা হয়। এপ্লিকেশ্যন অফ লেপ ৱেণ্ডিং মেইনলি ইনক্লুড ল' ভল্টেজ এজ ৱেল এজ হাই ভল্টেজ মেচিন। লেপ ৱেণ্ডিঙে আপোনাৰ ল' ভল্টেজ আৰু হাই কাৰেণ্টৰ বাবে লেপ ৱেণ্ডিং ব্যৱহাৰ কৰা হয়। ৱেব ৱেণ্ডিং আপোনাৰ হাই কাৰেণ্ট আৰু ল' ভল্টেজ মেচিনৰ বাবে ব্যৱহাৰ কৰা হয়। নাম্বাৰ 7, a slot represent the number of coil of fixed stator. Number 8, the pole count of a motor is the number of permanent magnet poles, north pole and south pole on the rotor. লগ হ'ব নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে গুড বাই।